সকলো অসমবাসী ৰাইজলৈ আহা বিদেশ ফুৰো নামৰ ইউটিউব চেনেলটোৰ যোগেদি মই দিননাথে প্ৰণাম জনাইছোঁ আৰু আজি আপোনালোকলৈ সাগৰ মহাসাগৰে দেশ বিদেশৰ পৰ্যটকক বুকুত লৈ দেশ বিদেশ ঘূৰি ফুৰা এখন বিলাসী বিশাল জাহাজৰ এটা কোঠালি দেখুৱাবলৈ গৈছোঁ আৰু এই কোঠালিতে মই বৰ্তমান আছোঁ। এই কোঠালিটো কেনেকুৱা আহকচোন চাওঁ। এয়া কোঠালিটোৰ দুটা আলমাৰি আছে। কোঠালিটোত আলমাৰিটোত এইটো এটা বাকচ আছে, সেফটি লক বুলি কয়। এইটো হৈছে হেয়াৰ ড্ৰায়াৰ, এটা বেগ আছে আৰু লাইফ জেকেট আছে, হেংগাৰ, ছাতি, ডোন্ট ডিষ্টাৰ্ব চাইন হয়, মেপ আৰু ইয়াত ডাবল লক আছে আৰু ইয়াৰ মেইন চুইচ হয়। বাথৰুম দেখাওঁ এতিয়া। এইটো বাথৰুম হয়। বাথৰুমটো এয়া বাথৰুমত ধুনীয়াকৈ টাৱেল আছে। এইবিলাক বাথৰুমত টাৱেল ধুনীয়াকৈ সৰু টাৱেল আৰু এইবিলাক ডাঙৰ টাৱেল সুবিধা আছে সম্পূৰ্ণ। আৰু এয়া গৰম পানী ঠাণ্ডা পানী উলিয়াব পৰা ইয়াত টেপ আছে আৰু ইয়াত গৰম পানী ঠাণ্ডা পানীয়ে গা ধুব পৰা সুবিধা আছে। আৰু এইবিলাক টিচু বক্স, টিচু থ'ব পৰা এইবিলাক বাকচ আছে আৰু কিছুমান বস্তু থ'ব পৰা যায় ইয়াত। এয়া ৰুমটো এনেকুৱা হয়। ৰুমৰ বিচনা হয়। এইবিলাক এয়া টিভি হয়। টিভিটোত লাইভ মেপ ওলাই আছে। লাইভ মেপ আমি ক'ত গৈ আছোঁ এতিয়া। আটলাণ্টিকত আছোঁ। মই আটলাণ্টিকত গৈ আছোঁ। মই ইউৰোপত আছোঁ এতিয়া বৰ্তমান। আৰু এয়া টেলিফোনত ইণ্টাৰনেশ্যনেল কৰিব পৰা যায়। ইয়াত মেইন চুইচ ইয়াতো আছে। বিচনা কাষতে চুইচ, আকৌ লাইটৰ চুইচ, ইয়াত ভলিউম দিব পাৰি ওপৰত। আৰু এয়া ডৰ হয়। এয়া কানেক্টিং ডৰ হয়। ইটো ৰুমৰ পৰা ইটো ৰুমলৈ যাবৰ কাৰণে এখন ডাঙৰ আইনা আৰু এইবিলাক বাকচ ধুনীয়াকৈ এটা বাকচ বনোৱা আছে ইয়াত। আৰু এখন হৈছে টেবুল হয়, চকী। ইয়াতো ধুনীয়াকৈ এটা এইফালে এটা বাকচ আছে। তাৰপিছত এখন হৈছে এখন ধুনীয়া চোফা। এই চোফাখন বিচনাও বনাব পাৰে। মই বেলেগ এটা ভিডিঅ' বনাম বিচনা কেনেকৈ হয়। আৰু এই কোঠাটোৰ এইফালে বেলকনি আছে। বেলকনি দৰ এইফালে খুলিব পাৰি, বন্ধ কৰিব পাৰি। ওপৰলৈ এইটো কৰিলে খোল খায়। মই বেলকনি দেখাইছোঁ। এই হৈছে জাহাজখনৰ বাহিৰৰ বেলকনি হয়। এয়া এয়াই এটা বিলাসী জাহাজৰ এটা ৰুম। পানীটো ইমান ধুনীয়া ৰুম আছে আৰু এনেকুৱাকৈ দেশ বিদেশ ঘূৰি ফুৰে মানুহে। এয়া চাওক, মই বৰ্তমান ইয়াতে আছোঁ আৰু ৰুমটোৰ বিষয়ে বহুত কিবা কিবি আছে জানিবলগীয়া। যেনেকৈ চিলিঙত বহুত আছে, এইবিলাক স্পীকাৰ আছে চিলিঙত। আকৌ এইটো আছে স্প্ৰিংকলাৰ বুলি কয়। এইটো স্প্ৰিংকলাৰ বুলি কয়। আৰু ইয়াত স্মক ডিটেক্টৰ আছে। স্মক ডিটেক্টৰ মানে কি, তাৰ ৰুমত যদি কোনোবাই চিগাৰেট খায় এলাৰ্ম বাজিব। তেনেকুৱাকৈ বহুত কিবা কিবি ছিকিউৰিটি আৰু ছেফটিৰ মাজত ৰুম বনোৱা হৈছে। আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এবাৰ জনাবচোন, আৰু যাতে মই ভিডিঅ'টো আৰু ভাল কৰিব পাৰোঁ। ইয়াকে কৈ আজি মই এই ভিডিঅ'টো সামৰোঁ আৰু এনেকুৱা ভিডিঅ' বনাই থাকিম মই। আপোনালোকে এনেকুৱা লাক্সাৰী জাহাজৰ ৰুম কেনেকুৱা পালে তাকে মোক জনাব।